guys, welcome back to my watch channel. আজি আপোনালোকৰ কাৰণে মই এটা ব্লগ লৈ আহিছোঁ মানে আজি আমাৰ এক্সাম খতম হ'ল আজি নহয় বেকগ্ৰাউণ্ড নইজ অলপ আহি আছে বেকগ্ৰাউণ্ড নইজ ইগন'ৰ কৰিব আৰু বাহিৰৰ জেগাত ধৰি লওক নইজ অকণমান হ'বই আৰু মানে ভাবিছোঁ আজি অলপ ঘূৰি আহোঁ নাইটত অলপ মানে ফুৰি মেলি আৰু চিল এটা কৰোঁ আৰু নাইটত চ' অলপ আজি যিহেতু মূৰ্তি উঠাই দিয়ে আজি মানে ভাবিছোঁ ভিউটো কম হ'ব চ' পেণ্ডেল দুটা মানে এনেই চাই আহোঁ বুলি ভাবিছোঁ আৰু টাইম পাছ কৰিবলৈ চ' লাইক চেক কৰিব I said I talk to people about the problematic life I live. They were my neighbors, razor blades and different flavored pills I hit. Therefore I'm at surely my last straw. I'm so gassed, stuck in the past. I said that girl, I hope you understand. I wanted to hold your hand, but I can't. Wanted to be your man back then. And so far never held you with my arms, so it's hard to be the one you aren't with. Instead, filled with anxiety, always was a part of me. Guess I'm not cut out to be somebody, cause it's not me. I'm not used to all the talking, was an introvert that had converted feelings into writing. Used to cope with all my problems, using notes and lots of rhyming. Used to hope for better days whenever nights would have me crying. I'm not lying when I say that I would rather die than go back. Times that I would try to be the guy that people know. I was fighting with the demons hiding far beyond my eyelids on an island full of violence in my head. গাইজ বৰ্তমান মই বজাৰত আহিছিলোঁ এনেই সৰু কাম এটা আছিলে হ'লেও ইয়াত চাওঁ আপোনালোকে কি মজা লুক আহিছে এটা মানে সৰুকৈ পাতিছে এইটো মেইন নহয় বেলেগ এঠাইত যাম মেইন আচলটোত কিন্তু এনেই ইয়াত সৰুকৈ পাতিছে হ'লেও চাওক লুকটো চাওক আপোনালোকে কি চাল দিছে মানে ৰাস্তাটো ৰোডটো মেইনলি ভাল দিছে আপোনালোকে কি মজা কৰিছে মানে পেণ্ডেলটো ইক' ফ্ৰেণ্ডলিও হয় মানে ইক' ফ্ৰেণ্ডলি হয় লগতে দেখাটো চালডাল আহিছে আহি গ'লোঁ মানে যিটো জেগাত পূজাটো হৈছে আহিলোঁ তালৈ এতিয়া দেখা আপোনালোকৰ পূজাটো কেনেকুৱা আছে বেলেগ এঠাইলৈ যাম বুলি ভাবিছিলোঁ কিন্তু এইবাৰ তাত পূজা নাই পৰা মানে তাত বেছি ভাল হয় অলপ এৰিয়াটো ডাঙৰ মজা লাগে কিন্তু এইবাৰ বেলেগ এটা ঠাইলৈ আছোঁ ইয়াতো খুব ধুনীয়াকৈ পাতে প্ৰত্যেকবাৰে অতি সুন্দৰকৈ ইয়াত পতা হয় চ' ব'লক ইয়াতে চাওঁ একো নাই চিন্তা মাৰিম ব'লক পেণ্ডেলটো দেখালোঁ এতিয়া মানে ভিতৰত নগ'লোঁ গ'লে বহুত বেলেগ চাউণ্ড দি আছিলে তাত গান চান পূৰা বজাই আছিলে চ' সেইকাৰণে ভাবিলোঁ তাত নকৰোঁ মানে ভিডিঅ'টো গ'লে তাত আপোনালোকে শুনিও নাপাব গতিকে এতিয়া সেইটোৱে খালোঁ নেক্সট আৰু তাত গৈ আছোঁ ব'লক নেক্সট আহি গ'লোঁ যিটো মেইন এৰিয়া চ' মেইন এৰিয়াটোত আহি গ'লোঁ বৰ্তমান আপোনালোকক দেখাম পূজা পাত মানে কেনেকুৱা হৈছে পেণ্ডেলটো মজা পাতিছে চালিয়া পাতিছে এৰিয়াটো খুব ধুনীয়া পাতিছে আপোনালোকে থাকিব ভিডিঅ'টোত লাষ্টলৈকে চাই থাকিব মজা পাই যাব ব'লক দেখা इस दुर्गा पूजा महोत्सव की निर्विघ्नतापूर्वक संपन्नता के लिए मंगल कामना कर रहे हैं। ये दुर्गा पूजा महोत्सव कोई साधारण पूजा नहीं है, इसको छोटी मोटी पूजा आंक लेना भूल है। ये महाशक्ति है, इसमें 33 करोड़ देवी देवताओं का आराधना होती है और त्रिगुणात्मिका है सतोगुण रजोगुण और तमोगुण। सतोगुण की प्राप्ति के लिए सद्विचार श्रद्धा श्रेष्ठता বেড নিউজ যিখন মেইন পূজা বুলি আহিছিলোঁ সেই পূজাখনত সোমাবলৈ নাই আজি মানে ষ্টাৰ্ট কৰাই নাই সিহঁতে চ' কাইলৈ বা পৰহিলৈ পুনৰ আহিম আপোনালোকৰ ভিতৰতো দেখাব সেই পূজাখনৰ খালি আজি এইটোৱে বেয়া হ'ল মানে দেখাব নোৱাৰিলোঁ চৰি বেয়া নাপাব এতিয়া ভিডিঅ'টো শেষ হোৱা নাই চাই থাকক এটা পেণ্ডেলত আহিছোঁ চাই যাওঁ কেনেকুৱা লাগে পেণ্ডেলটো লাষ্ট আৰু ইয়াৰ পিছত আজি আৰু নাযাওঁ বহুত দেৰি হৈ গ'ল চ' চাওক পেণ্ডেলটো আপোনালোকে ভাল লাগিছে পেণ্ডেলটো অলপ চালটাও আছে দেখাত এইটো এণ্ট্ৰেঞ্চ আপোনালোকৰ ভিতৰলৈ গৈ দেখা স্পুকি ভাইব এটা আহিছে লগা ৰেড পূৰা দিছেতো Oh, ভাই গল গাইজ ভিডিঅ'টো চাওক ইয়াত অলপ মনে মনে আছে মানুহ
ভিডিঅ'টো এতিয়া এণ্ড কৰিছোঁ আৰু যদি এইকেইদিনত ফুৰো নেক্সট ব্লগ আহি থাকিব আৰু আপোনালোকৰ কাৰণে চ' ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো ৰ'ব যাতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে মানুহে দেখিবলৈ পায় চ' আৰু আছে ডিব্ৰুগড়ত আৰু পূজা হয় আৰু পূজা দেখাব আপোনালোকক খালি এইকেইখন মানে আজি দেখাই লওঁ ফ্ৰী পায় চ' বাই বাই